নমস্কাৰ 1228 খ্ৰীষ্টাব্দত আহোমসকল আহিছিল অসমলৈ আৰু 1239 চনত চাওলুং চুকাফাই এই হাবুঙতে ধেমাজি জিলাতে স্থায়ী ৰাজধানী পাতিছিল চাওলুং চুকাফাই দ্বিতীয় ৰাজধানী বুলি জানো আহোমসকলৰ হাবুং তথা ধেমাজি জিলা এই হাবুং চাওঁ আহক আমি আজি হাবুং বন্ধু আৰু জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছো মই এটি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত বহুত ঠাণ্ডা পৰিছে হেতুৱা পৰা যাৰ গম পাইছে মোৰ ভিডিঅ'টো আছিল 2022 চনৰ 26 ডিচেম্বৰ মই ৰাওনা হৈছিলো টেকেলিফুটা ঘাট হৈ আপোনাৰ দিচাংমুখ হৈ ঢকুৱাখানা লখিমপুৰ হাবুং তথা বাসুদেৱ থান আজি দেখে মই কিয় হঠাতে ৰৈ গ'ল আপোনালোকে জানেনে ইমান ঠাণ্ডা মাজতো আপোনালোকক এই প্ৰাকৃতিক এটি সৌন্দৰ্য দেখুৱাবৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য মানে হালধীয়া এখন দলিচাৰ দৰে সৰিয়হ খেতি লখিমপুৰ আৰু ধেমাজি জিলা সকলোৱে জানে সৰিয়হ খেতিৰ বাবে বহুত বিখ্যাত হয় আৰু সৰিয়হৰ পৰা মিঠাতেল যেহেতু হয় আমি সকলোৱে জানো খাটি মিঠাতেল হয় আৰু যেহেতু ইয়াতে খাটি মিঠাতেল বেছিকৈ পোৱা যায় হাৰলি লগতে পানী টেঙা এই সৰিয়হৰ পৰা বনোৱা মানে তৈয়াৰ কৰা হয় আপোনালোকে সকলোৱে জানে চকুৱে মনিব পৰালৈকে কেৱল হালধীয়া ইমান সুন্দৰ পৰিৱেশ আপোনালোকক কি জনাম মই আপোনালোকৰ ৰাওনা হৈছিলোঁ টেকেলিফুটা ঘাট হৈ দিচাংমুখ হৈ ঢকুৱাখানালৈ ঠাণ্ডা বতৰ আছিল যদিও আপোনালোকক মই ৰৈ ভিডিঅ'খিনি দেখাবলৈ মানে চেষ্টা কৰিছোঁ ইমান ঠাণ্ডা এয়া দেখিছে মানে লুইত বালি বগি ঢকি মানে লুইত বালি কোমল বালি ৰাস্তাটো হোৱাৰ বাবে ৰাইজৰ জ্ঞাতাৰ্থে মানে ৰাইজৰ সহায়ৰ বাবে কিছু লোকে মাটিৰ ওপৰত মানে এনেকৈ আলিটো তৈয়াৰ কৰি মানে সাজি পিনি তাতে খেৰ দিছিল যিহেতু চাইকেল তথা গাড়ী মটৰৰ মাটি মানে কোমল মাটিত চকাটো সোমাই নাযাব বাবে ইমান ঠাণ্ডা চাৰিওফালে কেৱল মানে পানী বালি আপোনালোকে অনুভৱ কৰিব পাৰিছে কিমান ঠাণ্ডা পৰিছে যিহেতু মোৰ ওই চাইকেলখন পৰি গ'ল মানে চাইকেলখনৰ মানে গামোচাখনত লাগে চাইকেলখনত আঁৰি থোৱা পতাকাখন গামোচা পতাকাখন আপোনালোকে অনুভৱ কৰিছে কিমান ঠাণ্ডা হয় ইমূৰৰ পৰা সিমূৰলৈ কেৱল চকুৱে মনিব পৰালৈকে কেৱল পানী আৰু বালি আৰু সকলোৱে জানে ব্ৰহ্মপুত্ৰ তথা লুইত বালি বগা মানে ঝাউবন খেৰ ইকৰা হাবি মাজেৰে পাৰ হৈ গৈছোঁ মোৰ লক্ষ্য কেৱল ঢকুৱাখানা বহুত লুংলুঙীয়া ৰাস্তা অকলে ভয়ো লাগিছিল কিন্তু কি ক'ম মোৰ লগত যিসকলে নাৱত পাৰ হৈছিল তেওঁলোকে ইতিমধ্যে এই ৰাস্তা পাৰ হৈ গৈছেগৈ মই খোজকাঢ়ি গৈছোঁ কাৰণ মানে চাইকেল চলাব নোৱাৰোঁ বহুত লাগি ধৰে এইবোৰ ঝাউবনেই হ'ব লাগিব ইয়াৰ পৰা পোনে মই অলপ গ'লে 10-15 কিলোমিটাৰমান গ'লে মানে আপোনাৰ ঢকুৱাখানা পামগৈ ঝাউবন লুইত বালিত ঝাউবন গজিলে বিনাও মানে বাউলি হ'ল তেনেকৈ বিহুনাম এফাকি আছে এই আলিয়ে যাবগৈ লাগিব মই আপোনালোকক মানে জনাইছোঁ চাইকেল চলাই মই যিমানখিনি পাওঁ চেষ্টা কৰিছোঁ আৰু বহুত নতুন মনত মানে আশা আছে চাইকেল চলাই যাবলৈ এই ৰাস্তা এটা লুংলুঙীয়া ৰাস্তাটোৱে মই ঢকুৱাখানালৈ যাবগৈ লাগিব হাবুং আকৌ পুনৰবাৰ আহিছোঁ হাবুঙলৈ ধেমাজি জিলাত অৱস্থিত আৰু মই ৰাতি বাসুদেৱ থানৰ পৰা আহি 27 ডিচেম্বৰ লগৰ এটাৰ ঘৰত থাকিলোঁ আৰু ৰাতি 4:30 বজাত মই হাবুঙত পাইছিলোঁহি হাবুঙত মই থাকিবলৈ আশ্ৰয় বিচাৰিছিলোঁ আৰু তেওঁলোকে মোক বাবুল বুঢ়াগোহাঁই তেওঁ আহোম যুৱ ছাত্ৰ পৰিষদৰ টাই আহোম ছাত্ৰ পৰিষদৰ মানে সভাপতি আছিল 2022 চনৰ বাবুল বুঢ়াগোহাঁই তেখেতে মোক থাকিবলৈ দিছিল খোৱা বোৱা দিছিল বৰ যতন লৈছিল তেখেতক ধন্যবাদ দিছোঁ এই চেগতে এয়া হাবুঙত ধূপ চাকি জ্বলোৱাৰ স্থান হয় ভগৱানে সকলোকে মংগল কৰক আৰু ভগৱানে মংগল কৰক বিশেষকৈ বাবুল বুঢ়াগোহাঁই দাদাক তেওঁ মোক যথেষ্ট সহায় কৰিছিল এয়াই হৈছে বাবুল বুঢ়াগোহাঁই যুৱ ছাত্ৰ পৰিষদৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ সন্থা মানে সভাপতি আছিল 2022 চনৰ কথা মই কৈ আছোঁ হাবুং হয় নামৰে কঠীয়া ঈশ্বৰে দিছিলে ব্ৰহ্মাই সৰজা নাম বেয়া নাম ওলালে ক্ষমিবা দেউতা বিহুনাম এফাকি গাম যদি মই এফাকি বিহুনাম গুণগুণাই নিদিওঁ হাবুঙত অহা মোৰ অৰ্থই নাথাকিব আমাৰ অতি প্ৰাণৰো প্ৰাণ হাবুং সঁচাকৈ ধেমাজি জিলাত আছে ইমান সুন্দৰ পৰিৱেশ চাওকচোন প্ৰাকৃতিক সৌন্দৰ্য আপোনালোক আহিব পাৰে ইয়াতে আপোনালোকে সৰহীয়াকৈ ৰাইজ যদি আহে ইয়াতে বনভোজস্থলী আছে কাষতে বনভোজ মানে ৰান্ধি বাঢ়ি খাব পাৰিব সুবিধা আছে বহুত ধুনীয়া ঠাই আৰু মানে কি ক'ম বাবুলদাৰ লগত যিকেইজন মানে কৰ্মচাৰী আছিল তেওঁলোকৰ মানে
লগত আছিল তেওঁলোকে মোক ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছিল আৰু ৰাতিপুৱা ওলাই আহিব সময়তো মই মানে ধেমাজি ফালে বগীবিল হৈ আহিব সময়তো তেওঁলোকে ৰান্ধি বাঢ়ি গৰম গৰম ভাত দিছিল পানী যোগান ধৰি দিছিল মটৰ চলাই দিছিল গা ধুবৰ বাবে তেওঁলোকক মই মানে যিসকল তেওঁ মানে কাৰ্য সহপাঠী আছিল মানে কাৰ্য কৰা একেলগে আছিল তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ কাৰণ মোক যিহেতু সহায় কৰিছিল ভাত দুসাঁজ খুৱাইছিল ৰাতিও খুৱাইছিল ৰাতিপুৱাও খুৱাইছিল চাহ দিছিল পানী যোগাৰ কৰি দিছিল গা ধুবলৈ বহুত ভাল লাগিল ৰাতি আমি কথা পাতিছিলোঁ 2-3 বজালৈকে বহুত কথা পাতিছিলোঁ আৰু বহুত ধন্যবাদ দিছোঁ তেওঁলোকক মানে যি মই যদি কিবা মানে এতিয়ালৈকে তেওঁলোকক মনত পেলাইছোঁ মোৰ নাম্বাৰ মোবাইলটো নতুনভাৱে তেওঁলোকৰ নাম্বাৰ মোৰ ওচৰত নাই সঁচাকৈ বহুত ধন্যবাদ দিছোঁ হাবুং আকৌ কৈছোঁ হাবুং আপোনালোক আহিব ৰাইজসকল একদম মানে ধুনীয়া পৰিৱেশ ধুনীয়াকৈ আপোনালোকে ইয়াত ফুৰিব পাৰিব মানে ৰান্ধি বাঢ়ি খাই যাব পাৰিব সঁচাকৈ ভাল লাগিল মানে 2022 চনৰ এই মোৰ চিৰস্মৰণীয় মানে 27 ডিচেম্বৰ দিনটো আৰু সঁচাকৈ কওঁ ধেমাজি আৰু লখিমপুৰ সুকীয়া এক বৈশিষ্ট্য আছে হালধীয়া 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 সকলোৱে কয় সোণাৰু হালধীয়া হাঁহি মই কওঁ সৰিয়হ ফুলৰ হালধীয়া হাঁহি মানে যিহেতু আমি সকলোৱে জানো অসমৰ বিশেষকৈ বানে গৰকা জিলাখন হৈছে ধেমাজি জিলা আৰু ধেমাজি জিলাত 2 কিলোমিটাৰ 3 কিলোমিটাৰ পাৰ হৈ লখিমপুৰ ধেমাজি জিলাত দলং আছে নদীৰ ওপৰত বহুত ওখ দলং হয় মই যিমানে পাৰোঁ চেষ্টা কৰি চাইকেল চলাই মই যাবলৈ চেষ্টা কৰিছিলোঁ দলঙৰ ওপৰেদি আৰু মই ইয়াতে যেন থাকি যাম তেনেকুৱা লাগিছিল ইমান ধুনীয়া সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু নিৰ্মল নদীৰ পানীখিনি হয় পানীখিনি ইমানেই নিৰ্মল আছিল নহয় আপোনাক ক'বলৈ ভাষা নাই ইমানেই চাফা আছিল সঁচাকৈ ভাল লাগিছিল ইখনৰ পিছত সিখন দলং পাৰ হৈ গৈছিলোঁ নিৰ্জন ঠাই নিৰ্জন পৰিৱেশ কেৱল হালধীয়া 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 ৰাইজসকল কি কম মৰিঢল শুকালে মাছৰে বেজাৰত লুৰিতখন শুকালে কিয় মই দেহা শুকাইছোঁ তোমাৰে বেজাৰত তুমি চেনাই শুকাইছা কিয় মানে সঁচাকৈ মৰিঢল মোৰ প্ৰিয় নদী যেনেকৈ দিখৌ দিচাং দিহিং প্ৰিয় জাজি তেনেকৈ মৰিঢলো মোৰ প্ৰিয় নদী হয় বিহু নামত গাই মৰিঢলৰ বিষয়ে আৰু ইমানেই নদী ইমানেই দলং ওখ বহল ৰাস্তা গাড়ী অকমান গাড়ী মটৰবোৰ অকমান কম হয় মানে এয়া বাসুদেৱ থানৰ পৰা হাবুঙৰ মানে ৰাস্তা হয় মানে লখিমপুৰ ঢকুৱাখানাৰ পৰা মানে ধেমাজি জিলা হয় অন্য এখন দলং আপোনালোকক দেখাই দিছোঁ অন্য এখন দলং এতিয়া পামগৈ অন্য এখন দলঙৰ ওপৰত মই উঠি আপোনালোকক আকৌ অকণমান ভিডিঅ' কৰিম ভিডিঅ'টো দেখাম কেনেকুৱা পাইছে মোৰ যদি কিবা ভুল ত্ৰুটি হৈছে শব্দ উচ্চাৰণকে ধৰি আপোনালোকে ক্ষমা বিচাৰি ল'ব নিজৰে ল'ৰা বুলি ঠাণ্ডা কিন্তু কিছু ঠাণ্ডা কি কম ডিচেম্বৰ মাহ পুহমহীয়া থেতুৰা পৰা যাৰ ঠাণ্ডা কিন্তু বিধৰ্ম ঠাণ্ডা মানে ইমান ঠাণ্ডা নহয় আপোনালোকক ক'বলৈ ভাষা নাই কিন্তু প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মন মুহি ল'লে কথা কৈ আছোঁ গৈ আছোঁ চাইকেল মাৰি আছোঁ এহাতে মোবাইল এহাতে চাইকেলখন আপোনালোকক ক'বলৈ ভাষা নাই মোৰ চেলফি ষ্টিক বা মোৰ ভিডিঅ' বনোৱা কোনো ষ্টেণ্ড নাই য'তে মই গৈছোঁ যিমানে চাইকেল মাৰিছোঁ আপোনালোকক আকৌ মই কাজিৰঙা আৰু বাসুদেৱ থানৰ ধুনীয়া ভিডিঅ' দিম এইখন এখন বেলেগ দলং হয় এইখনো ইমান ওখ দলং নহয় মানে ইমান ওখকৈ মানে আলিটো বন্ধাইছে মানে কিয়নো বানপানীৰ পৰা মানে ৰক্ষা পাবৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা ভক্তি জনাইছোঁ বহুত ঠাণ্ডা লাগিছে ভোকো লাগিছে আৰু যথেষ্ট গ'লেহে হোটেল বা অকণমান চহৰমুখী হ'ম নগৰ পামগৈ বহুত ঠাণ্ডা লাগিছে ধন্যবাদ বন্ধুসকল সহায় কৰিব